হাই গাইজ নমস্কাৰ মোৰ আনেটি বলবলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ হাতত আছে গিটাৰ। মই গিটাৰ কোনোদিন প্ৰেক্টিছ কৰা নাই, জীৱনৰ প্ৰথমবাৰৰ বাবে আজি প্ৰেক্টিছ কৰিম। আপোনালোকে নিশ্চয় আপোনালোকৰ মতামতটো জনাই দিব, কেনেকুৱা হৈছে আৰু কেনেকুৱা লাগিছে। আপোনালোকে মোক নিশ্চয় কমেণ্টত জনাই দিব, আৰু আপোনালোকে কমেণ্টত জনাই দিলে আপোনাক মোৰ উৎসাহ বাঢ়িব আৰু আপোনালোকক ভাল ভাল ভিডিঅ' দিব পাৰিম। আৰু এটা কথা কৈছোঁ আপোনালোকক, মোৰ এই চেনেলটো কিন্তু নতুন চেনেল, আপোনালোকে নিশ্চয় মোক ছাপোৰ্ট কৰিব। আপোনালোকে ছাপোৰ্ট নকৰিলে কিন্তু মই আগুৱাই যাব নোৱাৰিম। সেইকাৰণে মোৰ ৰিকুৱেষ্ট থাকিল, আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেনেহ'লে মই আজি ভিডিঅ'টো আৰম্ভ কৰিম।